আমি আমাৰ স্মাৰ্টফোনত এনেকুৱা কেইটামান কাম কৰোঁ, সেইকেইটা কাম কেতিয়াও আমি আমাৰ মোবাইলত কৰিব নালাগে। যদি কৰি আছে এসময়ত নহয় এসময়ত বিপদত পৰিব পাৰে। সো হেল্ল' গাইছ, মোৰ নাম দীপজ্যোতি, আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাওক, প্ৰথমতে আছে আননোন চইচ। তো আননোন চইচ, আমি কেতিয়াও আননোন চইচৰ পৰা এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে। চাওক, আমি কোনোবা দিন এনেকুৱা এপ্লিকেশ্যন চলাওঁ যিবোৰ এপ্লিকেশ্যন প্লে' ষ্ট'ৰত নাই, সেই এপ্লিকেশ্যনবিলাক আমি ডাউনলোড কৰোঁ কম বাজাৰৰ পৰা বা ভিমেটত বা 9apps পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড কৰোঁ। চাওক, আপোনালোকে কেতিয়াও আননোন ছাইটৰ পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড নিদিব, কাৰণ সেইবিলাক এপ্লিকেশ্যনে ইউজাৰ্ছৰ ডাটাবিলাক শ্ব' কৰে আৰু সেই শ্ব' কৰা ডাটাবিলাক তেওঁলোকে এডভাৰটাইজৰ কাৰণে ব্যৱহাৰ কৰে। তো আপোনালোকে কেতিয়াও বেলেগ ছাইটৰ পৰা ডাউনলোড নিদিব। আপুনি যদি আননোন ছাইটৰ পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড দিয়ে, সেই এপ্লিকেশ্যনবিলাকত মালবেয়াৰ বা ভাইৰাছবিলাক থাকিব পৰা সম্ভাৱনাটো থাকি যায়গৈ। চ' আপুনি যদি ভাবিছে আপোনালোকৰ ইনফৰ্মেশ্যনবিলাক চিকিউৰ কৰিবৰ কাৰণে, তো আপোনালোকে সদায় গুগল প্লে' ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড দিব বা তাৰ পৰা ইনষ্টল কৰিব। চ' বেলেগ বাহিৰৰ পৰা ইনষ্টল নকৰিব। 9apps বা ভিমেট, কম বাজাৰ যিকোনো এপ্লিকেশ্যনৰ পৰা ইনষ্টল নকৰিব এপ্লিকেশ্যনবোৰ। 2 নম্বৰত আছে, আমি সকলোৱে এপ্লিকেশ্যন ব্যৱহাৰ কৰোঁ বা এপ্লিকেশ্যন ডাউনলোড কৰোঁ। সেই এপ্লিকেশ্যনবিলাক ডাউনলোড কৰাৰ পিছত আমাক পাৰ্মিশ্যন বিচাৰে। তো আমি সকলোবিলাক পাৰ্মিশ্যন এলাউ কৰি দিওঁ। তো আমি সকলোবিলাক পাৰ্মিশ্যন এলাউ কৰি দিব নালাগে। চ' আপোনালোকৰ এক্সাম্পলৰ বাবে মই এটা উদাহৰণ দিম। তো আপুনি ধৰি লওক এটা DSLR কেমেৰা এপ্লিকেশ্যন ডাউনলোড কৰিলে। সেই DSLR কেমেৰাটো উঠাবৰ কাৰণে কেমেৰা প্ৰয়োজন। তো কেমেৰা পাৰ্মিশ্যনটো ল'বই। তো ছেভ কৰিবৰ কাৰণে ষ্ট'ৰেজৰ প্ৰব্লেম। তো ফটোবিলাক ছেভ কৰিব ষ্ট'ৰেজত। তো ষ্ট'ৰেজত মানে কি পাৰ্মিশ্যনটো ল'ব। তো বাকী পাৰ্মিশ্যনবিলাক ল'বৰ কাৰণে কি দৰকাৰ, মানে কি লোকেশ্যন থাকিলে, কল হিষ্ট্ৰী থাকিলে, সেইবিলাক পাৰ্মিশ্যন ল'বৰ কাৰণে কি দৰকাৰ। এটা কেমেৰা এপ্লিকেশ্যনটো কল হিষ্ট্ৰী বা লোকেশ্যন তো কোনো দৰকাৰ নাই। তো আপোনালোকে চাই চিন্তি পেলাই পাৰ্মিশ্যনবিলাক এলাউ কৰিব। মানে কি ভৱিষ্যতে যিকোনো এপ্লিকেশ্যন ডাউনলোড কৰাৰ আগতে পাৰ্মিশ্যনটো এবাৰ ভালকৈ পঢ়ি চাব, তাৰপিছতে আপোনালোকে এলাউ কৰি দিব। তো বন্ধুসকল, 3 নম্বৰত আছে হেকিং এপ্লিকেশ্যন। তো আপোনালোকে কোনো ধৰণৰ হেকিং এপ্লিকেশ্যন আপোনালোকৰ মোবাইলত ইনষ্টল নকৰিব বা আপোনালোকে ডাউনলোড নকৰিব, কাৰণ আপোনালোকে জানে যে হেকিং এটা ক্ৰাইম হৈছে। তো মানে কি যোনবিলাক আপোনালোকে এপ্লিকেশ্যন চলায়, তো হেকিঙৰ এপ্লিকেশ্যন সকলোবিলাক ডাটা শ্ব'হে কৰে। তো আপোনালোকৰ যিমানবিলাক পাৰ্চনেল ইনফৰ্মেশ্যন আছে সকলোবিলাক ডাটা ইউজাৰ্ছবিলাক শ্বো কৰে। চ' আই হোপ আপোনালোকে বুজি পাইছে চাগে যে হেকিং এপ্লিকেশ্যন আপোনালোকে ব্যৱহাৰ কৰিব নালাগে। ধন্যবাদ থাকিল আপোনাক আপোনাৰ মূল্যৱান সময় দি চোৱাৰ বাবে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। তো বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।